তো আমি কি কৰিব গৈছো এতিয়া মুকলি বিহুটো চাব যায় তালৈ আমি কি কৰিম তাত আমাৰ মোৰ এটা সৰুকৈ প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেম এটা আছে মোৰ বন্ধু এখেতক ইনভাইট কৰিছে ৰামপুৰ আঞ্চলিক বহাগী উৎসৱে ইনভাইট কৰিছে প্ৰগ্ৰেম কৰিব কাৰণে কি প্ৰগ্ৰেম কৰিম আমি চাই আছোঁ চাবৰ কাৰণে মুকলি বিহু চাম আপোনালোককো দেখুৱাম মুকলি বিহু অলপ তেন্তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ মুকলি বিহু এনেকৈ ষ্টাৰ্ট হয় আমাৰ যাত্ৰা আমি কিন্তু বেছি স্পীডত যোৱা নাই ভিডিঅ'তে স্পীড কৰি দিছোঁ আপোনালোকে ইমান জোৰে নচলাব গাড়ী তো আমি ছয়গাঁও পালোঁ এয়া ছয়গাঁৱৰ যান-জঁট বিহু বুলি কিনে পূৰা যান-জঁট হৈ গৈছে আজিৰ দিনটোত আৰু দেখিছে আপোনালোকে গাড়ীখনত তেল শেষ হৈ গ'ল তেল ভৰাব লগা হৈ গ'ল তেল ওচৰত তেল দিব নাই কাৰণে আমি আধা লিটাৰ তেলেৰে আমি কামটো সমাপ্ত কৰিলোঁ তেল ভৰাই আমি আকৌ যাত্ৰা কৰিছোঁ আৰু লগতে আহি পালোঁ আমি ৰামপুৰ আৰু দেখিছে আপোনালোকে ইয়াতে হ'ব আজিৰ এই ফিল্ডখনতেই হ'ব আজিৰ আমাৰ সত্যজিত প্ৰগ্ৰেম আৰু ইয়াতেই হ'ব মুকলি সন্ধিয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ আন্তৰিক हमारा प्रोग्राम चले
Bye.